বুলি ক'লে ঘৰৰ মানুহটো পূৰ্ণ সমৰ্থন থাকে, সহযোগিতা থাকে, কিন্তু তাৰ মাজত এজন কিন্তু ঘটক লাগিব, যোনে মানুহজন কইনা ঘৰ আৰু দৰা ঘৰৰ মাজত এটা লিংক লগাই থাকে। মানে এজন পাৰ্চন আছে, মই সাগৰ দাইবলৈ আহকচোন। এইজনে মোৰ বিয়াৰ মেইন মানুহ, য'ত আমি বিয়াক লৈ পেলাই যেতিয়া মই হেৰি কৰি থাকোঁ, দেউতা মায়ে তামোলদাক, আমি তামোলদা বুলি কওঁ, সাগৰ তামুলী, মা দেউতাই কয় আৰু ইয়াৰ উপযুক্ত বয়স হৈছে, ই দেখোন বিয়ালৈ মন মেলা নাই কিয়। তেতিয়া মানে তামোলদাই মই মানে ৰাতি শ্বুটিং কৰি আহি ৰাতিতে কথা পাতোঁ বিয়াখনৰ ওপৰত, তেনেকুৱা হ'ল। আৰু মই তামোলদাক কৈছিলোঁ যে আপুনি ছোৱালী চাব, আপুনি মোৰ ভাইবোৰ আহিছে কেনেকুৱা লাগে আপুনি জানেই, কৈছে আপোনাৰ ভাল পচন্দ মানে মোৰ পচন্দ। তাৰপিছত আৰু তামোলদাই মোক তেনেকৈ লগ কৰাই দিলে, মানে চালেগৈ কইনা ঘৰত, কৈছে মোৰ ছোৱালীজনী বিৰাট ভাল লাগিছে। তাৰপিছত ধেমালি কৰি কৈছে যে হেৰি মোৰ ছোৱালীজনী বিয়াত ভাল লাগিছে, তামোলদাই ক'লে যে বিয়া ঠিক কৰি দিওঁ নেকি। মই বোলো নকৰিব, বোলো বিয়া আপুনি নাপাতে হ'লেও মইহে পাতিম। হ'লেও মই চালোঁ, গতিকে মই তামোলদাক চিনাকি কৰি দিলোঁ, বিয়াখনৰ একদম মেইন মানুহ আমাৰ। ছোৱালীক চাই দিছোঁ মানে তাৰ যুগ্ম জীৱনটো ভাল হওক আমি আশা কৰিছোঁ, আৰু যোগাযোগ কৰক যদি ছোৱালীৰ কাৰণে যোগাযোগ কৰিব পাৰে মোক, কিন্তু হেৰিটো এটা ফিজ থাকিব, তাৰ ভাল হওক সেইটোৱে আৰু দেই, ধন্যবাদ। দুইটা বেলেগ বেলেগ ন, ৰিয়েল আৰু ৰিয়েলটো। ৰিয়েলৰ অনুভৱটো সঁচাই বেলেগ। আৰু দুজন মোৰ সখা আপোনালোকে চিনি পায় নিজৰ বুলি, পংকজ পিটুচ, আৰু দুজন সখাৰো আচলতে মই সখী হৈছিলোঁ। এতিয়া সেই দুটাই আচলতে মিঠা তিতা সকলো অভিজ্ঞতা মোক কৈছে, তাৰ মিঠাখিনি নিজৰ মনত লৈ পেলাই আগবাঢ়িছোঁ, যুগ্ম জীৱনত পাতনি মেলিবলৈ আগবাঢ়িছোঁ। আৰু তিতাখিনি মই বাদ দিছোঁ, সি যিখিনি ক'লে, সি যিখিনি কৈছে আৰু। তাৰপিছত এতিয়া নতুন জীৱনৰ আৰম্ভণি এটা, বেলেগ এটা অনুভৱ, ভাল লাগিছে। নগাঁৱতে, বিদিশা ভূঞা। আজি 6 তাৰিখ, মাঘৰ 23 তাৰিখ, আজি বিয়া আৰু ছোৱালী আনিমগৈ, আৰু তাৰপিছত ৰিচিপশ্যন ইয়াতে হ'ব। আশীৰ্বাদ কৰিব আপোনালোকৰ থ্ৰুৱেদি, আপোনাকো বহুত বহুত ধন্যবাদ, আপুনি বিয়া খাবলৈ আহিলে, আৰু আপোনাৰ জৰিয়তে গোটেই অসমবাসী ৰাইজৰ মানে আশীষ পাবলৈ সক্ষম হ'লোঁ। গতিকে অসমবাসী ৰাইজক জনাওঁ যে আপোনালোকে আশীৰ্বাদ কৰিব, যাতে যেনেকৈ চিৰিয়েলত যেনেকৈ মৰম কৰি মোহন বনালে, বিহাৰ বিৰাট পুস্তক ইমান মৰম দিলে, এই নতুন জীৱনত পাতনি মেলা প্ৰাক মুহূৰ্তত আপোনালোকে যাতে আশীৰ্বাদ দিয়ক, মোৰ যুগ্ম জীৱন যাতে ভালকৈ চলক, তাকে কামনা কৰিছোঁ। অনুভৱ ভাল, এইটো তিতা মিঠাবিলাক সিও গম পাব এতিয়া। তিতা মিঠা দুইটাৰ মাজতেতো জীৱন। শুভেচ্ছা দিছোঁ, বহুত বহুত শুভেচ্ছা দিছোঁ, সাহসো দিছোঁ, সেইটোতো লাগিবই, মেইন বস্তুটো সেইটোৱে। খালি মানে এটা কমন ডাইলগ, আৰু বিয়া পতাৰ পাছত এটাই শুনিলে, এটা গম পালোঁ ইয়াৰ ক্ষেত্ৰত, খালি এটাই আৰু কমন ডাইলগ, হেৰি ক'ত আছে, হেৰি শুনিছে, সেইটোৱে আৰু। মই বোলো তেতিয়া কৈছোঁ একদম যেতিয়াই মাতে, য'তেই নাথাকে দৌৰি পেলাই যাবি, কথাটো শুনিবি। আৰু কথা হ'ল ছোৱালী এজনীয়ে তেহেঁতে এটা ভালটোৱে শিকাইছে বাৰু, যে ছোৱালীজনীয়ে গোটেই ঘৰখন মাক দেউতাকৰ এৰি পেলাই, এখন ঘৰ এৰি পেলাই নতুন পৰিৱেশলৈ আহে, গতিকে ল'ৰাটোৰ ওপৰতে সম্পূৰ্ণ দায়িত্ব থাকে, ভৰসা হৈ থাকিব লাগে, সেইখিনি তেহেঁতৰ পৰা শুনিছোঁ। আৰু মই এতিয়াই নকওঁ যে কিমান ভাল, যেনেকৈ মানুহৰ ৰাইজৰ আশীৰ্বাদত অভিনেতা হ'লোঁ, তেনেকৈ ভাল কিমান স্বামী হ'ব পাৰিম এতিয়াই নকওঁ, কাৰণ এইটো জীৱনৰ এটা খেল, এটা জীৱনৰ অভিজ্ঞতাই ক'ব। গতিকে ঈশ্বৰৰ আশীৰ্বাদত, ৰাইজৰ আশীৰ্বাদত ভালকৈ চলিবলৈ চেষ্টা কৰিম, ইমানখিনি। আমিও হৈছোঁ, ইও হ'ব লাগিব ভাল, ভাল স্বামী এজন, নহয় জানো। আৰু এনেকুৱা এটা অনুষ্ঠানত ভাল লাগিছে, গোটেই পৰিয়ালৰ মানুহখিনিয়ে যিটো একতা হৈ মানে সাহস দিছে পৰিয়ালৰ, আৰু গোটেইখিনি যেতিয়া বিয়াৰ বয়স আচলতে হৈছে, আৰু তেতিয়া সকলোৰে চিন্তা, আৰু বিয়া পাতিব নাপাতে, বিয়া পাতিব নাপাতে। কিছুমানে এনেকৈ ভাবিছিল যে কিবা গুপ্ত প্ৰেমিকা আছে নেকি, মই বোলো নাই, প্ৰেমিকা থকাটো বিয়াই পাতিলেহেঁতেন, কিন্তু চাই মেলি ঘৰৰ পৰা দেউতা এৰেঞ্জ মেৰেজ, আৰু চাই পেলাই দেউতাহঁতৰ সন্মতিমৰ্মে বিয়াখন আগবাঢ়িলোঁ আৰু। গতিকে এতিয়া সেই পৰিয়াল বহিয়ে আছে, গোটেই পেহী মাহঁত বহিয়ে আছে, সকলো আশীষ দিবৰ কাৰণে আহিছে, আপোনালোকো আহিছে, বহুত বহুত ধন্যবাদ, আৰু সকলোকে আশীষ প্ৰদান কৰিব বুলি আশা কৰিলোঁ। থেংক ইউ।
ভাল লাগিছে সখাৰ বিয়া আমি কৈছোঁ বাৰু দুইজন সখাই তিতা মিঠা অভিজ্ঞতাবোৰ তে সি সাহস কৰিছে মই সেইকাৰণে ভাবিছোঁ আমি আজি তাক কৈছোঁ বোলো বৰ সাহসী প্ৰাণী আমিও সাহসী তাকো কৈছোঁ আৰু এতিয়া আমি খালি এটাই প্ৰাৰ্থনা কৰোঁ যে হৰগৌৰী বসতি হওক আৰু ধন্যবাদ।